মই আজি বনাম বন্ধাকবি ভাজি। এয়া দেখিছেনে, বন্ধাকবিখিনি অলপ ডাঙৰ ডাঙৰকৈয়ে কাটিছোঁ, একেবাৰে মিহি কৰি কটা নাই। আৰু কাটিছোঁ আলু, এয়া দেখিছেনে, বৰ বেছিকৈ কটা নাই আৰু এয়া এনেকৈ কাটি লৈছোঁ। এতিয়া মই এই বন্ধাকবিখিনি কুকাৰত দিম। এনেইতো বন্ধাকবিটো বহুত সাৰ থাকে, সেইকাৰণে বইল কৰি এইটো পানীটো পেলাব লাগিব। এতিয়া মই ধুই লওঁ, সেয়া ধুই লৈ সেইটো প্ৰেছাৰত দি দিলোঁ। এতিয়া পানী দিম, পানী দি মই অলপ নিমখ দিম। নিমখ দি প্ৰেছাৰ কুকাৰত মই এটা চিটি মাৰিবলৈ কুকাৰটো বহাই দিম। এনেও বন্ধাকবিবোৰত বহুত সাৰ থাকে, পানীটো এনেও পেলাবই লাগে, সেইকাৰণে এনেকৈয়ে বনাইছোঁ। আজি অলপ বেলেগ ধৰণৰকৈ বনাই খাম, বোলকচোন বনাই থাকোঁ। কুকাৰৰ পৰা নমাই দিলোঁ। মই এটা জালনা বাচনত নমাই দিলোঁ। এয়া দেখিছেনে, বন্ধাকবিখিনি সিজি গৈছে, পানীটো পেলাই দিলোঁ। এতিয়া এইখিনি বনাওঁ। এতিয়া এইখিনি বনাবৰ বাবে মই ৰেডি কৰি লৈছোঁ জিৰা, জালুক, আদা, নহৰু একেলগতে এইখিনি পটাত পিচি ল'লোঁ। এতিয়া এইখিনি মই দিম, তেজপাত এখিলা দিম, এটা জলকীয়া দিছোঁ, বেছি দিয়া নাই, জ্বলাটো এনেও কমাই খাওঁ। এয়া কেৰাহীত মোৰ বেঙেনা ফ্ৰাই কৰা আছিলে, তাৰ তেল আছিলে, তাতে মই আৰু অলপ তেল দি দিম। এতিয়া দি লৈ বহাই দিওঁ। বেছি তেল দিয়া নাই, অলপ তেল দি দিছোঁ। ইয়াত তেলটো গৰম হৈছে, মই ইয়াত পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দি মছলাখিনি দি দিলোঁ। এয়া এনেকৈ অলপ সময় ভাজিম। প্ৰায় ভজা হৈছে, মছলাখিনি ভাজ খাই গৈছে। এতিয়া মই কবিখিনি ইয়াত দি দিম। গোটেইখিনি দি দিছোঁ। এনেকৈ অলপ সময় এতিয়া মই লৰাম। হালধি দিছোঁ আন্দাজ অনুযায়ী। মই আৰু দিম নিমখটো মই দিছিলোঁৱে, এতিয়া অলপ দিছোঁ আৰু সিজাওঁতে মই অলপ নিমখ দি দিছিলোঁ, সেইকাৰণে এতিয়া অলপ কমাই দিছোঁ আন্দাজ অনুযায়ী। এতিয়া এনেকৈ লৰাই অলপ সময় মই ভাজিম, ঢাকি থওঁ। এয়া বন্ধাকবিখিনি মই ভাজি আছোঁ, দেখিছেনে, পানী ওলাই গৈছে। ইয়াৰ পৰা এনেকৈ খাই খুব ভাল লাগে। পানীটো শুকাই গ'লগৈ, ভাজিখিনি মই আৰু অলপ পানী দিম। এনেকৈ বনালে ৰুটিৰ লগত খাবলৈ খুবেই টেষ্টি হয়। আৰু বন্ধাকবিটো এনেও ভাজি খাওঁৱেই, আজি অলপ বেলেগ ধৰণে ভাজিলোঁ আৰু এয়া অলপ সময় এনেকৈ ভাজিম। পানী দি দিলোঁ, প্ৰায় সিজি আছে, উতল ধুনীয়াকৈ ভাজিখিনি দেখিছেনে হৈছে। আৰু এনেও মই বইল কৰিছোঁ, সিজিলেই ভাজি, তথাপিও ভাজি নমাই দিলোঁ। দেখিছেনে অলপ লেবেৰা টাইপ হৈছে, ৰুটিৰ লগত খাবলৈও ভাল হয়। এনেকৈ বনালে হৈ গ'ল ভাজি। মই অলপ গৰম মছলা দি দিছিলোঁ নমোৱাৰ আগে দেখুওৱা নহ'ল সেইটো। এতিয়া আমাৰ ভাজি ৰেডি হৈ গ'ল। এতিয়া খাম ভাতৰ লগত। এয়া চাওকচোন, মোৰ ভাজিখিনি ৰেডি হৈ গ'ল। আৰু আজিৰ মোৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰি জনাব। আৰু এনেকৈ যদি বন্ধাকবি ভাজি বনাই নাই খোৱা, তেতিয়াহ'লে এবাৰ বনাই খাব। তেতিয়াহ'লে মোৰ আহিছোঁ, আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ।